সকলোকে নমস্কাৰ জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। ৰঙালী বিহু উপলক্ষে আমাৰ দীঘলডঙা বিষ্ণুপুৰ গাঁৱত নৱযুৱক সংঘৰ সৌজন্যত প্ৰতি বছৰৰ দৰে এইবাৰো খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সেয়েহে ভাবিলোঁ সদায় আৰু ঘৰৰ কামেই হওক বা খেতি পথাৰৰ কাম নাইবা যিকোনো কামতে আৰু কিমান ব্যস্ততাত সোমাই থাকিম বুলি ভাবি আজি খেলা চাবলৈ ওলাই আহিলোঁ। কণ কণ ল'ৰা ছোৱালী, ডাঙৰ ল'ৰা ছোৱালী আৰু মহিলা সকলোৱে বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। সকলোৰে খেল চাই বহুত ভাল লাগিল আৰু তাতোকৈ ভাল লাগিল মোৰ এটি বহুত হাস্যৰসী খেল। এইখন খেল আমাৰ গাঁৱত এইবাৰ প্ৰথম পাতিছে। এইখন খেল হৈছে চকুত কাপোৰ বান্ধি মানে হাঁহ ধৰা খেল। গতিকে যদি হাঁহ ধৰা খেলখন চাব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। বলক তেনেহ'লে আমি সকলোৱে মিলি হাঁহ ধৰা খেল প্ৰতিযোগিতা একেলগে উপভোগ কৰোঁ। চাওক, এইসকল আমাৰ গাঁৱৰ মহিলা যেতিয়ালৈকে হাঁহজনী ধৰিব নোৱাৰে তেতিয়ালৈকে মানে খেলখন চলিয়ে থাকিব। ভগৱান মল্লু পেটৰ বিহত হাতৰ চকু আছে সি চাই দিছি। ভগৱান কি হ'ব মানুহকেইটাৰ লগত। হাতৰ চকু আছে ই। Panay kayo, panay. Lore, lore. এই দেখা যাচ্ছে নাকি
লগে লগে গঞ্চি দিক কেটা ওই বলে সিদ্ধাই আঠি করে যাই থাক কুসুমে যাই থাক সিদ্ধাই যা এই গেছি ও থিয়া দি বিছরে ক থিয়া দি বিছরে পাবো রে থিয়া দিলে মানে পাবি দে এই ছুরবো কই দেখাবে সে কই ও মুখখানে ওনা বাগুসা মুখখানে ওনা বাগুসা রা ইয়া পাবো না কি প্রশ্ন সিসা শুনিয়া এই বিশাল বা এই দেখা বেশি এবারে আয়া হুইতকে পানে কানত মাল্লা কইলা থিয়া দিলে মানে পাবি ইমান ডাঙৰ তো হাতু পুবে যা বলো পুবে যাই থাক সিধা পুবে যাই থাক হাতি ধর ও লামনি হাতু ধর হাতু না কান্দে হাঁহৰ মাছন বাড়িয়ে কাঞ্চি আইছি মানুহ নাই और इतो सब ना पूरी पिछले एकदम है হাতে নি পাতা বেয়া হল মাটিয়ে পায় হাতু কেটা মানুষ তুলে ধরবা উচিত बिस्मिल्लाह উড়াইছি এই মাতে নাই হাতু মাথা মাটি হলে কান না বই ধর ও দে মনে থাক মানুষগুলা মনে থাক ওই তাহুন্ডু পারবো তাহুন্ডু মাথা মাথা উপরে থাকে না হাত অৱশেষত হাঁহজনীও ধৰিলে খেলখনৰো অন্ত পৰিল। ধন্যবাদ।